নমস্কাৰ আজি এই ভিডিঅ'টোৰ জৰিয়তে নিটৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ কোৱালিফিকেশ্যনৰ বিষয়ে আলোচনা কৰা হ'ব যেহেতু কোড হিচাপত দিয়া আছে কোড 01 কোড 02 কোড 03 তেনেকৈ দিয়া আছে গতিকে বহুত ষ্টুডেণ্টে এই বিষয়ে সুধি থাকে যে কোনটো কোড সিলেক্ট কৰিম যে কোড 1 হ'ব নে কোড 02 হ'ব এই বিষয়ে আলোচনা কৰিম লগতে কিমান পাৰ্চেণ্টেজ লাগে নিটৰ কাৰণে সেই বিষয়ে আলোচনা কৰিম গতিকে আজিৰ এই ভিডিঅ'টোৰ টপিকটো হ'ব কোৱালিফিকেশ্যন এণ্ড কোৱালিফাইং এক্সাম কোড গতিকে এটা কোড আলোচনা কৰা হ'ব আৰু কি কোৱালিফিকেশ্যন লাগে নিট UG 2022 কাৰণে এইখিনি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব গতিকে বেছি পলম নকৰি লেপটপৰ স্ক্ৰীনত কথাখিনি আলোচনা কৰোঁ ইনফৰমেশ্যন বুলেটিনত দিয়া আছে 5.4 কোৱালিফিকেশ্যন এণ্ড কোৱালিফাইং এক্সামিনেশ্যন কোড টু বি এলিজিবল ফৰ নিট UG 2022 কেণ্ডিডেট নিড টু ৰেফাৰ দ্য ফলোয়িং টেবল কোৱালিফাইং এক্সামিনেশ্যন ক্ৰাইটেৰিয়া গতিকে প্ৰথমতে দিয়া আছে কোড 1 এই কোডটো কাৰ কাৰণে এপ্লিকেবল হ'ব যিসকল কেণ্ডিডেটে 12 ষ্টেণ্ডাৰ্ড ইন 2022 অৰ্থাৎ 2022 যিসকলে HS পৰীক্ষা দিছে অৰ্থাৎ এপিয়াৰিং কেণ্ডিডেট হয় তেওঁলোকে ব্যৱহাৰ কৰিব লাগিব কোড 01 এপিয়াৰিং কেণ্ডিডেটসকলৰ কাৰণে হ'ব এইটো কোড তাৰপিছত কোডটো হৈছে কোড 02 এই কোডটো ব্যৱহাৰ কৰিব যিসকলে 12 এক্সাম পাছ কৰিছে সায়েন্সৰ পৰা 12 এক্সাম পাছ কৰিছে বা হায়াৰ সেকেন্ডাৰী এক্সামিনেশ্যন বা সিনিয়ৰ সেকেন্ডাৰী এক্সামিনেশ্যন পাছ কৰিছে সেই সকল কেণ্ডিডেটে এই কোডটো ব্যৱহাৰ কৰিব লাগিব আৰু যিসকল ড্ৰপাৰ থাকে 2-3 বছৰ ড্ৰপ দিছে তেওঁলোকে এই কোডটোৱে ব্যৱহাৰ কৰিব পাৰিব আৰু যিসকল কেণ্ডিডেটে যদি বেলেগ কোৰ্স কৰি আছে যেটো নেকি বায়োলজি ফিজিক্স কেমিষ্ট্ৰিৰ লগত ৰিলেট নহয় তেওঁলোকে এই কোডটোৱে ব্যৱহাৰ কৰিব পাৰিব কোড 02 এইটো সকলোবিলাক কেণ্ডিডেটে ব্যৱহাৰ কৰিব পাৰিব যিসকলে পাছ কৰিছে হায়াৰ সেকেন্ডাৰী এক্সামিনেশ্যন পাছ কৰিছে এত গোটেইখিনি ডিটেইলছত দিয়া আছে যদি অসুবিধা হয় এবাৰ পঢ়ি চালে ভালদৰে বুজি পাব তাৰপিছত আহিলে কোড 03 এই কোড 03 টো কিছুমান ষ্টেটৰ কাৰণে এপ্লিকেবল হয় যত নেকি HS এক্সামিনেশ্যনটো ইন্টাৰমিডিয়েট বা প্ৰি ডিগ্ৰী এক্সামিনেশ্যন বুলি কনসিডাৰ কৰে তেওঁলোকে এই কোডটো ব্যৱহাৰ কৰিব কোড 03 কিন্তু অসমৰ ক্ষেত্ৰত 10+2 বা হায়াৰ সেকেন্ডাৰী বা সিনিয়ৰ সেকেন্ডাৰী বুলি কোৱা হয় গতিকে যিসকল এপিয়াৰিং কেণ্ডিডেট আছে তেওঁলোকে কোড 1 টো ব্যৱহাৰ কৰিব আৰু যিসকলে ড্ৰপ দিছে তেওঁলোকৰ কাৰণে কোড 02 হ'ব তাৰপিছত আহিলে কোড 04 এইটো হৈছে কোড 04 ইয়াত কি দিয়া আছে প্ৰি প্ৰফেশনাল বা প্ৰি মেডিকেল এক্সামিনেশ্যন তেনেকুৱা এক্সামিনেশ্যন নাই ফৰেনত তেনেকুৱা থাকে বেলেগ দেশত তেনেকুৱা এক্সামিনেশ্যন থাকে প্ৰি প্ৰফেশনাল বা প্ৰি মেডিকেল এক্সামিনেশ্যন থাকে তেওঁলোকে এই কোডটো ব্যৱহাৰ কৰিব পাৰে যেহেতু নিট এক্সামটো বাহিৰতো হ'ব ইণ্ডিয়াৰ বাহিৰতো হ'ব তেওঁলোকে এই কোড ব্যৱহাৰ কৰিব পাৰে আৰু যদি কিছুমান কেণ্ডিডেটে ধৰক BAMS বা হোমিওপ্যাথিক কোৰ্স বা তেনেকুৱা কিবা মেডিকেল ৰিলেটেড কৰি আছে তেওঁলোকে কোড 04 টো ব্যৱহাৰ কৰিব পাৰে আৰু তেওঁলোকে কোড 02 টো ব্যৱহাৰ কৰিলেও কোনো অসুবিধা নহয় তাৰপিছত কোডটো হৈছে কোড 05 যিসকলে BSc কৰি আছে আৰু কোৰ্সৰ লগত ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বা বায়োটেকনলজি আছে তেওঁলোকে এই কোডটো ব্যৱহাৰ কৰিব পাৰে ফাৰ্স্ট ইয়াৰ যদি BSc কৰি আছে the first year of 3 years degree course of a recognized university with physics chemistry and biology and biotechnology গতিকে যিসকলৰ আছে এই তিনিটা কোর্স আছে তেওঁলোকে এই কোডটো ব্যৱহাৰ কৰিব পাৰে আৰু যিসকলৰ নাই তেওঁলোকে কোড 02 ব্যৱহাৰ কৰিও এপ্লাই কৰিব পাৰিব তাৰপিছত আহিলে কোড 06 কোড 06 টো একেখিনি দিয়া আছে BSc examination of an Indian university provided he or she has passed BSc examination যিসকলে পাস কৰিছে BSc examination লগতে সাবজেক্টখিনি একেখিনি দিয়া আছে ফিজিক্স কেমিষ্ট্ৰি বায়োলজি বটানী অৰ জুলজি অৰ বায়োটেকনলজি গতিকে যিসকলে BSc এক্সামিনেশ্যন পাস কৰিছে তেওঁলোকে কোড 06 ব্যৱহাৰ কৰিব পাৰিব লগতে এইকেইটা সাবজেক্ট থাকিব লাগিব তাৰপিছত আহিলে কোড 07 কোড 07 টো একেখিনিয়ে হয় যিসকলৰ এক্সামটো
হায়াৰ ছেকেণ্ডাৰী নহয়, বেলেগ এক্সাম হয়, ইকুইভেলেণ্ট এক্সাম হয়, কিন্তু ছাবজেক্টখিনি তেনেকৈ দিয়া আছে, তেওঁলোকে এই কোডটো ব্যৱহাৰ কৰিব পাৰে। Any other examination which in scope standard +2 years or 10+2 study comparison of physics, chemistry and biology, biotechnology which shall include practical test in this subject. যিবিলাকৰ এক্সামটোৰ নামটো বেলেগ হয় কিন্তু 10+2 ইকুইভেলেণ্টে হয় বা হাই ছেকেণ্ডাৰীৰ নিচিনাই হয় এক্সামটো, তেওঁলোকে এই কোডটো ব্যৱহাৰ কৰিব পাৰে। গতিকে এইখিনি আছিলে কোড 1ৰ পৰা কোড 07লৈকে আলোচনা কৰা হ'ল। গতিকে অসমৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকে এপিয়াৰিং যিসকল হয় তেওঁলোকে কোড 01টো ব্যৱহাৰ কৰিব পাৰিব। কোড 01 ব্যৱহাৰ কৰিব লাগিবই তেওঁলোকে এপিয়াৰিং কেণ্ডিডেটসকলে। আৰু যিসকলে ড্ৰপ দিছে অৰ্থাৎ HS পাছ কৰিছে তেওঁলোকৰ কাৰণে কোডটো হ'ব 02। আৰু যিসকলে BSc কৰি আছে আৰু ছাবজেক্টখিনি মিল আছে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, তেনেহ'লে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব কোড 05। আৰু যিসকলে পাছ কৰিছে BSc এক্সামিনেশ্যন পাছ কৰিছে আৰু ছাবজেক্টখিনি আছে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, তেওঁলোকে কোড 06 ব্যৱহাৰ কৰিব পাৰিব। এইখিনি কোডে এপ্লিকেবল হ'ব। মেইন কোড দুটা হৈছে কোড 01 আৰু কোড 02। এপিয়াৰিং কেণ্ডিডেটৰ কাৰণে 1 আৰু ড্ৰপাৰ কেণ্ডিডেটৰ কাৰণে 02। এইখিনি হ'ল কোড। এতিয়া আহিছোঁ পাৰ্চেণ্টেজ। যেতিয়া কাউন্সেলিং হ'ব, কাউন্সেলিঙৰ টাইমত কিমান পাৰ্চেণ্টেজ লাগিব। গতিকে ইয়াত ডিটেইলছত গোটেইবিলাক দিয়া আছে, তথাপিতো ইয়াত থুলমূলকৈ মই কৈ দিছোঁ। পাৰ্চেণ্টেজটো হৈছে যিসকল জেনেৰেল কেণ্ডিডেট থাকিব, জেনেৰেল কেণ্ডিডেটৰ কাৰণে পাৰ্চেণ্টেজটো হ'ব 50% মাৰ্কছ। পাৰ্চেণ্টেজ হ'ব প্ৰতিটো ছাবজেক্টতে ইণ্ডিভিজুৱেলি পাছ কৰিব লাগিব, আৰু যিটো পাৰ্চেণ্টেজ আছে PCB পাৰ্চেণ্টেজ সেইটো হ'ব 50%। আৰু যিসকলৰ ৰিজাৰ্ভেশ্যন থাকিব অৰ্থাৎ শিডিউল কাষ্ট, শিডিউল ট্ৰাইব বা আদাৰ বেকৱাৰ্ড ক্লাছেছ, তেওঁলোকৰ কাৰণে যিটো পাৰ্চেণ্টেজ হ'ব ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি অৰ বায়'টেকনলজি, তেওঁলোকৰ পাৰ্চেণ্টেজটো হ'ব 40%। ইয়াত দিয়া আছে 40% মাৰ্ক ইনষ্টেড অফ 50%। একেদৰে যিখিনি PWBD কেণ্ডিডেট থাকিব আৰু PWD কেণ্ডিডেটৰ কাৰণে 40% হ'ব ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি। বায়'লজিটো দুটা পাৰ্ট থাকে, বটানী অৰ জুলজি অৰ বায়'টেকনলজি ইয়াত দিয়া আছে। আৰু যিসকল কেণ্ডিডেট ইণ্ডিয়াৰ বাহিৰৰ পৰা আহিব তেওঁলোকৰ কাৰণেও পাৰ্চেণ্টেজটো 50% বুলি ইয়াত উল্লেখ কৰা আছে, 50% লাগিব। গতিকে এইখিনি হ'ল পাৰ্চেণ্টেজৰ ওপৰত ডিছকাশ্যন, কিমান পাৰ্চেণ্টেজ। যিসকল জেনেৰেল থাকিব জেনেৰেলৰ কাৰণে 50%, আৰু যিসকল কোটা থাকিব বা PWD কোটা থাকিব তেওঁলোকৰ কাৰণে 40% হ'ব। আৰু ইয়াত উল্লেখ কৰা আছে যে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু বায়'টেকনলজি এণ্ড ইংলিছ এইকেইটা ছাবজেক্টত ইণ্ডিভিজুৱেলি পাছ কৰা হ'ব লাগিব। Must have passed in physics, chemistry, biology or biotechnology and English individually, and must have obtained a minimum of 50% marks taken together in physics, chemistry and biology or biotechnology at qualifying examination. ইয়াত উল্লেখ কৰা আছে। গতিকে 50% হ'ব লাগিব আৰু প্ৰতিটো ছাবজেক্ট ইণ্ডিভিজুৱেলি পাছ কৰা হ'ব লাগিব। এইখিনি হ'ল এলিজিবিলিটি ক্ৰাইটেৰিয়া নীটৰ কাৰণে। আৰু যিসকল কেণ্ডিডেটে ভাবি আছে যে আমি এপিয়াৰিং কেণ্ডিডেট হয় গতিকে পাৰ্চেণ্টেজটো ক'ত পাম, গতিকে এপিয়াৰিং কেণ্ডিডেটৰ কাৰণে এতিয়া পাৰ্চেণ্টেজ দিব লগা নাই। যেতিয়া কাউন্সিলিং হ'ব তেতিয়ালৈকে তেওঁলোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হৈ যাব আৰু পাৰ্চেণ্টেজটো পাই যাব। গতিকে নীটৰ বাবে এলিজিবল হ'বলৈ জেনেৰেলৰ কাৰণে 50% আৰু যিবিলাকৰ কোটা থাকিব 40% লাগিব। বাকী কোডবিলাক আলোচনা কৰা হ'ল, কোড 01ৰ পৰা কোড 07লৈকে এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ল। গতিকে এইখিনি আছিলে আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া বিষয়, কোৱালিফিকেশ্যন এণ্ড কোৱালিফাই এক্সামিনেশ্যন কোড। সেই সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ল। গতিকে যদি কিবা সুধিব লগা থাকে কমেণ্ট বক্সত জনাব পাৰে, মই নিশ্চয়কৈ জনাই দিম যদিহে মই জানো। আজিলৈ ধন্যবাদ।